আজি আমি ৰেডি হৈ মেলি আহি পালোঁ ফ্ৰেণ্ডৰ ৰিচেপশ্যন পাৰ্টিলৈ। লাষ্টকৈ ভিতৰলৈ সোমাই আহিলোঁ। বিয়া ঘৰত আহিলে গেটৰ ভিতৰত প্ৰথম সোমাওঁতে আপোনালোকৰ লাজ লাগেনে নাই বাৰু কমেণ্ট কৰি জনাবচোন। ইয়াতে বহুত কিবা কিনি খাবলৈ আছে, তাকে দেখি আমি আহি মাৰিয়ে খোৱা বস্তুৰ পিনেই গ'লোঁ। এইটো বস্তু খোৱাৰ পিছত ফ্ৰেণ্ডে আমাক আৰু বেলেগ বস্তু খুৱাবলৈ মাতি লৈ গ'লে। পিছত দেখিলোঁ মিঠাইহে খাবলৈ দিলে। মই মিঠা বস্তু বেছি খাই ভাল নাপাওঁ যদিও ফ্ৰী পাই বাৰে বাৰে খুজি খাই দিলোঁ। নানান ধৰণৰ বহুত কিবা কিনি খোৱা বস্তু আছিলে এইখন বিয়াত, কিন্তু সকলো বস্তু খালেতো আমাৰ পেটত জেগাই নাথাকিব ভাত খাবলৈ। সেইবাবে আমি শেষত পনীৰ পকৰাটো খাই মেইন কৰ্ছলৈ আগবাঢ়িলোঁ। মেইন কৰ্ছত আছিলে মটন কাৰী, আৰু ইফালে আছে পোলাও, আৰু পাভ মাছ সৰিয়হৰ সৈতে ৰান্ধিছে, আৰু আছে ইলিছ মাছৰ কাৰী, আৰু ক্ৰিস্পি আলু ভাজা, আৰু চাহী পনীৰ, আৰু পুৰি, আৰু